হাই মই ৰত্নদত্ত এছএজি মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে আপোনালোকে আত্মসহায়ক গোটত যেতিয়া কোনোবাই ঋণ লয়, সেই ঋণ লোৱাৰ সময়ত আপোনালোকে কেনেকৈ চুক্তিপত্ৰটো লিখি লয়। চুক্তিপত্ৰ নিলিখিলে আমি কি হয়, তেতিয়া ঋণ লোৱাৰ আমাৰ কোনো প্ৰমাণ নাথাকে ন। সেইকাৰণে চুক্তিপত্ৰ কেনেকৈ লিখিব তাৰ বাবে আজি আমি আলোচনা কৰিম। চাওক, ইয়াত লিখিছোঁ মই চুক্তিপত্ৰ। মই শ্ৰীমতী যোনে ঋণ ল'ব তেওঁ নিজে নামটো লিখিব। আজি ইমান তাৰিখে মোৰ ল'ৰাৰ পঢ়া শুনাৰ বাবে মই ইয়াতে যিকোনো কাৰণ দিছোঁ। আপোনালোকৰ যিটো কাৰণৰ কাৰণে টকাটো ঋণ লৈ আছে সেই কাৰণটো উল্লেখ কৰিব। টকাৰ দৰকাৰ হোৱাত মই আমাৰ আত্মসহায়ক গোটৰ আপোনালোকে যিটো গোটৰ নাম আছে সেই গোটৰ নামটো লিখিব। মাহে কিমান % সুদৰ হাৰত এই টকাটো লৈছে সেই পাৰ্চেণ্টটো উল্লেখ কৰিব। হিচাপত 10,000 টকা, মই 10,000 লৈছোঁ, আপুনি যিমান টকা লয় সেই টকাটো উল্লেখ কৰিব। ধাৰলৈ লৈছোঁ, এবছৰৰ বাবে মই এই টকা ধাৰলৈ লৈছোঁ। যদি এবছৰৰ ভিতৰত এই টকা ঘূৰাই দিব নোৱাৰোঁ তেন্তে গোটৰ যি সিদ্ধান্ত হ'ব মই মানি ল'ম। মই ইয়াত এবছৰ সময় লৈছোঁ। আপোনালোকে যিমান দিনৰ কাৰণে টকাটো লয় সেই টকাটো সেই সময়টো উল্লেখ কৰিব। 2 মাহ হ'ব পাৰে, 5 মাহ হ'ব পাৰে ন, 2 বছৰ হ'ব পাৰে। সেই সময়টো উল্লেখ কৰি ইয়াত লিখি ল'ব। তাৰপিছত কি আছে চাওক, প্ৰতিনিধি বা সদস্য স্বাক্ষৰ। এই ঋণ লোৱাৰ সময়ত যোন সদস্য উপস্থিত আছে সেই সাক্ষী হিচাপে তেওঁলোকে চহী কৰিব। তাৰপিছত ৰেভিনিউ ষ্টেম্প। চৰকাৰৰ যিটো ৰেভিনিউ ষ্টেম্প আছে, ৰেভিনিউ ষ্টেম্পটো লগাই পেলাই তাৰ ওপৰত যিজন ঋণ ল'ব তেওঁ নিজে চহী কৰিব। আকৌ ঋণ লওঁতে স্বাক্ষৰ যোনে ঋণ লৈছে তেওঁ আকৌ ইয়াত চহী কৰিব আৰু তাৰিখটো লিখিব, কোনদিনা তেওঁ গোটৰ পৰা টকাটো লৈছে। তাৰিখটো নিজে হাতে লিখিব। লিখি পেলাই তলত কি কৰিব, সভাপতি আৰু সম্পাদিকাই চহী কৰিব, কৰি পেলাই তাৰ চিলটো মাৰিব আৰু আপোনালোকৰ গোটৰ চিলটো মাৰি ল'ব। মাৰি পেলাই এনেকৈ ধুনীয়াকৈ আপোনালোকে চুক্তিপত্ৰ বনাই পেলাই আপোনালোকে ঋণটো দিব লাগে। এই গোটেইখিনি প্ৰচেছ কৰাৰ পিছত তেওঁৰ চহী লোৱাৰ পিছতে আপোনালোকে টকাটো দিব আৰু টকাটো দিয়াৰ সময়ত এটা ফটো মাৰি থৈ দিব যে আপোনালোকে টকাটো তেওঁ দিছে। সেই তেতিয়া কি হ'ব, আৰু এটা আপোনাৰ প্ৰমাণ থাকি যাব। গতিকে এনেকৈ ধুনীয়াকৈ লিখি পেলাই আপোনালোকে এইটো চুক্তিপত্ৰটো বনাই ল'ব। আৰু তেতিয়া আপোনালোকে কি হ'ব, একো অসুবিধা নহয় যে আপোনালোকে কাক ঋণ দিছে, কেতিয়া দিছে, কিমান টকা দিছে, কিমান সুদৰ হাৰত দিছে, গোটেইখিনি আপোনালোকৰ ইয়াত প্ৰমাণ থাকি যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব।